আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ। ভিডিঅ' যদি ভাল লাগিছে हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल और आप लोग चाइছে আৰু কল ব্লগছ। তো আজি এটা লাষ্ট বিয়া আমাৰ, তো বিয়া গৈ আছোঁ কেইজনমান চাওক, পুৰা লাইন গৈ আছোঁ আৰু এইটোৱে লাষ্ট বিয়া, খাই বৈ আহি যাম। নাচা নাচি নাই মানে, তাৰমানে নাচা নাচি নহ'ব আৰু মানে বয়সীয়াল সিহঁতৰ বিয়া ন। ইভেন মানে ক'ব লাগিলে তাৰ বয়স মানে 35 মান চলি আছে চাগে। মোক লাগে এনেকুৱা তাৰ বয়স মানে মানুহজনক চাই কিনে, যোনে বিয়া পাতি আছে তাক চাই কিনে মোক লাগে এনেকুৱা যে 35 মান চলি আছে তাৰ বয়স। তো যাওঁ, খাম বম আৰু আহি যাম ঘৰত। গৰু চৰু বান্ধিব আছে আৰু সিহঁতৰ লেজ তেজ বান্ধি আছে। আৰু এইফালে ছোৱালীহঁততো জানে আপোনালোকে কেনেকুৱা ৰখা ৰখি কৰি আহি আছে। তো সোনকালে যাওঁ, ভোক লাগিছে। মই পুৱাৰ পৰা ভাত খোৱা নাই, তাতে খাম বুলি। মানে অলপ সি চিপিৰা আছে ন, তো তাৰ কাৰণে আজি বিয়াটো ভালেই খাই আহিম। তো তাৰ কাৰণে পুৰা গেং লৈ আছোঁ মই, আৰু আগত পঠাইছোঁ আধা। আৰু আমাৰ দেউতাটো পুৱাৰ পৰা আছোঁ, তাতে পুৰা চলাই আছোঁ মানে। তো আমি বিয়া গৈ আছোঁ বোলে গাজৰ খাই খাই। मैं देखबे नहीं गया दे दो जो एबर खाइसे ला टक्के नहीं आ रहा जीप दिखवाई दो। ये छोटा मोटा दिसारो फ्रेंड खुआर करनी আগতে বজাৰ গলে না মই বজাৰৰ পৰা এটা উঠাই আনিছিলো ঘৰত খাবৰ কাৰণে। আৰু যে মই কানফুল লগাই লৈছো 1/2% ছোৱালী মানে। গম পাইছো, তাৰ মানে কি মানে কানটো ফুটা নহয় আৰু এনে লগাই দিছো। কটনে ফুটা কৰে মা গালি দিব আৰু। আৰু আমাৰ ৰাস্তাখন হৈ আছে নহ'ব আৰু মানে এইটো নেচাৰেল পাকা বুলি কয়। छोरने बोलते हैं, छोरने। তামাম খাই মজা যে গাহৰি মাংস, মাছ আৰু লোকেল মুৰ্গী আছে বোলে এনেকুৱা। তো দবাইকে মাৰি মানে মই অলপ মাইণ্ডটো চেঞ্জ কৰি আছোঁ। মানে ভাবি আছোঁ যে গাহৰি মাংসটো নাখাওঁ, কাৰণ গাহৰি মাংস খাই এলাহ লাগিছে। যিমানটা বিয়াত গাহৰি মাংসই খালোঁ, তো ইয়াতে মানে লোকেল মুৰ্গী দি আছে, তো লোকেলটো মাৰি আহিম। কি মাংস খাবি? গাহৰি নাখাব নালাগে, গাহৰি সদায় খাই থাকো ন। আজি লোকেল দি আছে বিয়া, লোকেল ঘৰত পালেওতো। বিয়াত কোনোবা খাইছে নেকি লোকেল? মোৰ ফাৰ্ষ্ট টাইম। তো গাইছ, বিয়া ঘৰ আহি পাই গলো, বেছি দূৰ নাই, দেখা পাই আছো। তামাম বজাই আছো দেখোন। মানুহকেইটা ভাত খাই আহি আছে আৰু আমি এতিয়া পামহে যাই। বিয়া ঘৰ আহি পাই গলো, আৰু এইটো কি কয় কাঠগুড়া। আমি নাচি গৈ আছো। বিয়া লাগি আছে, লাষ্ট বিয়া ন। আমাৰ দেউতা তামাম ডান্স দিছে দেখোন। আমাৰ দেউতা ভৰিৰ পৰা ওপৰলৈকে চব দাদাৰ কাপোৰ পিন্ধি আছে। বেয়া ইন্টারেস্ট লাগিছে দেখোন বিয়া আহি। নাচি যাওঁ।
ভবা নাছিলো ইমান ইণ্টাৰেষ্ট হ'ব, কিন্তু ইণ্টাৰেষ্ট লাগি আছে বিয়াটোত। কিন্তু লাগি আছো আৰু ফুল এনজয় দি আছে মানে। তো ভিডিঅ'টো চালে কেনেকুৱা লাগিছে, আমাৰ কালচাৰ হয় এইটো, যেহেতু আমি আদিবাসী, তো আদিবাসীৰ কালচাৰ এনেকুৱা হয়। ভিডিঅ' যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু ইফালে আছে বিয়া ঘৰত, আগত সোমাই লওঁ, বিয়া ঘৰত মানে সোমোৱা নাই। তো ফ্ৰেণ্ডহঁতে ইফালে আছে, তো ইহঁতৰ লগতে সোমাম ন, একেলগে মানে একেলগে ভাল লাগে, অকলে সোমাব ভাল নালাগে। তো এতিয়া সোমাই আছো আমি। ইফালে আছো দেখোন, জাগাটো পুৰা ডাঙৰকে লাগিছে। ठीक है গাইজ এটা জমনি কথা, মানে এইটো জেগাটো আলহীহঁতৰ কিজানি, তো আমি যাই তাতে বহি দিছিলো আৰু ইয়াতে পটককে আহি এইটো গাইজ দৰাটো 35 মান চলি আছে কিজানি বয়স না নে কাকি 35 মান চলা থাকিব। গাইজ মই কোৱাতকৈ বেছি হ'ব বোলে বয়সটো। আলহীকেইটা আহি আছে। তো গাইজ এতিয়া মানে হাত ধুই আছো, ভাত খাই ল'ম আৰু আপোনালোকৰ লগত লগ পাই আছো। ভালে আছে, এইফালে আছে ভাত খোৱাটো। গাইজ ইয়াতে ভাত খাব সোমাইছো আৰু দাদাৰ চশমাটো মই লগাই লৈছো, চাওঁ কেনেকুৱানো আহে চশমা দি। তো চবেই ভাত খাই খাব কাৰণে বহি গৈছে আৰু হেল্ল' ভাত চাত খাই লগ পাই আছো নাচা সময়ত। তো গাইজ আমাক ভাত দিয়া নাই মানে। লোকেল মুৰ্গী খাম আছো, লোকেল মুৰ্গী এতিয়ালৈকে পোৱা নাই, এতিয়া কাটিমহে আগত। কাটা কুটা কালি ৰাতিয়ে কৰিছে, আজি মাত্ৰ খাব গাইজ। কেনাই তো গাইজ মোৰ অৰ্ডাৰটো আহি গ'ল, মাছ কাম পাই গৈছে, কাম টেষ্টত মাৰি আছিল ন, সেইটোও কাম পাইছো যা। কাপোৰ কৈ
তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ পুৰা বিয়াত ভাত চাত খাই পেট চেট ফুল হৈ গ'ল এতিয়া মানে একো কাম নাই নাচা নাচা নহ'ব ইয়াতে তো ডাইৰেক্ট ঘৰত যাম গৰু চৰু বান্ধি ল'ম আৰু শুই যাম আৰু কি কৰিম তো আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু যদি চেনেলটো কোনোবা নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দিন ব্লগিং বনোৱা নাই ন মানে ভালকৈ মাতে ওলোৱা নাই তো বাই বাই লাইক কমেন্ট শেয়ার সাবস্ক্রাইব আকাশে গাতে লবৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা